আপনার মনত ভাৰতীয় জনতা পাৰ্টীৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমি প্ৰায় 5,000 কাৰ্যকৰ্তা আৰু সমৰ্থক লৈ আমি এইমাত্ৰ নমিনেশ্যন আমি দাখিল কৰিলোঁ। আমাৰ নমিনেশ্যন সম্পূৰ্ণভাৱে ভালদৰে আমি দাখিল কৰিলোঁ। এতিয়া আমাৰ এইবাৰ পৰিৱেশ মই পালোঁ যে ৰাইজে নিজাববীয়াকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰ্যকৰ্তাসকলে ওলাই আহিছে। মই ভাবিছিলোঁ যে 3-4 হাজাৰমান হ'ব, কিন্তু দেখা প্ৰায় 5,000ৰ ওপৰত। আপোনালোকে নিজেই যে আজি সমৰ্থক তথা আমাৰ ভাল পোৱা কাৰ্যকৰ্তাসকলে উপস্থিত আছিল আমাৰ এই দিন। আৰু মই নিশ্চিন্ত যে এইবাৰ 1 নং পৰ্বতজোৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰা মই নিশ্চিতভাৱে বিজয়ী হ'ম। মোৰ তেতিয়া আত্মবিশ্বাস যে মই দেখা গৈছে যে আপোনালোকে 3 চৰকাৰ হ'ব না বিটিআৰটা চৰকাৰ বিজেপিৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। প্ৰথমতে আমাৰ 28টামান খেলাৰ কথা আছে, কিন্তু ইমান ভাল প্ৰতিটো জাগাত ৰেছপন্স আহিছে। আল্টিমেটলি এতিয়া 30টা ভাৰতীয় জনতা পাৰ্টীৰ পৰা ইয়াত কেণ্ডিডেট দিয়া হৈছে। আজি সকলোৱে নমিনেশ্যন দাখিল কৰিব। এতিয়া পৰ্বতজোৰাৰ ক্ষেত্ৰত মই এইখিনি কওঁ যে আজি পৰ্বতজোৰা সম্পৰ্কে আপোনালোকে জানে যে এই পৰ্বতজোৰা ব্ৰিটিছ একৰ্ডৰ জৰিয়তে 2003 আজিৰ পৰা 23 বছৰ আগত এই পৰ্বতজোৰাটো স্থাপন কৰা হৈছে, প্ৰতিষ্ঠা কৰা হৈছে, ক্ৰিয়েশ্যন হৈছিল এই পৰ্বতজোৰা। কিন্তু সেই দিনাৰ পৰা আজিলৈকে এইখন যে অফিচ য'ত মই নমিনেশ্যন দাখিল কৰিলোঁ, এইখন অফিচৰ মানে SDO, চিভিল SDO আৰু 3জনমান মেজিষ্ট্ৰেট আৰু 10জনমান ষ্টাফৰ বাহিৰে কোনো ধৰণৰ ইয়াত সাব ডিভিশ্যনৰ প্ৰাসংগিক যিবিলাক অফিচ হ'ব লাগিছিল, যিটো 38টা বিভাগটো বিটিআৰ চৰকাৰৰ দিয়া হৈছে। এই 38টা বিভাগৰ পৰা কোনো এটা মানে বিভাগত ইয়াত কোনো এটা সাব ডিভিশ্যনেল অফিচ নাই। আৰু অতি দুখৰ কথা যে জেনেৰেলি সাধাৰণতে আমি দেখোঁ এটা সাব ডিভিশ্যনত এটা 100টা বিচনাযুক্ত যে সামৰিক চিকিৎসালয় যিটো হয়, চিভিল হস্পিটেল 100 বেডেড বিচনা, কিন্তু এইটো আজিলৈকে ইয়াত হৈ নুঠিল। আৰু আমিও আশাও কৰিছিলোঁ যে আমাৰ কোকৰাঝাৰ গৈ পেলাই আমাৰ জামিন লোৱাৰ ক্ষেত্ৰত বহুত কষ্ট হয়। ইয়াত যিহেতু সাব ডিভিশ্যন আছে, এটা সাব ডিভিশ্যনেল কোৰ্ট এটা হ'ব লাগে। এই বিষয়ত কোনো ধৰণৰ কোনো পদক্ষেপ লোৱাটো দেখা নগ'ল। 2011ত মই বিধায়ক থাকোঁতে মই প্ৰশ্ন কৰিছিলোঁ যে পৰ্বতজোৰা চিভিল সাব ডিভিশ্যনত চিভিল হস্পিটেলখিনি বনোৱাৰ কিবা ব্যৱস্থা লৈছে নেকি আৰু সেইটো কেতিয়া কৰা হ'ব। তেতিয়া সেই সময়ত যে মন্ত্ৰীয়ে উত্তৰ দিছিল যে পৰ্বতজোৰাৰ বিটিআৰৰ পৰা যেতিয়া মাটি আমাক দিয়া হ'ব তেতিয়া আমি এই হস্পিটেলটো বনোৱাৰ ব্যৱস্থা কৰিম, কিন্তু আজিলৈকে সেইটো হৈ নুঠিল। গতিকে মোৰ এজেণ্ডা এইটো যে প্ৰথমতে ইয়াত 100টা বিচনাযুক্ত হস্পিটেল আমি বনাম বৰ্তিকাৰ পিছত। দ্বিতীয়তে জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ, এটা পূৰ্ণাংগ মানে আদালত নহয়, কিছু কেছবিলাক জামিনৰ ক্ষেত্ৰত কিছু সৰু সুৰা কেছবিলাক বিচাৰ কৰাৰ কাৰণে মেজিষ্ট্ৰেট জুডিচিয়েল ফাৰ্ষ্ট ক্লাছ এইটো হয়, ব্যৱস্থা আছে। এই ব্যৱস্থাখিনি এই পৰ্বতজোৰাত দিয়াৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। ইতিমধ্যে এই বিষয়ত মই ওপৰমহলৰ লগত আলোচনা কৰিছোঁ। প্ৰাসংগিক যিবিলাক সৰু সুৰা যিবিলাক অফিচ আছে, সেইবিলাক প্ৰত্যেকটা বিভাগৰ অফিচ, এই অফিচবিলাক অনাৰ কাৰণে ব্যৱস্থা কৰিম। মানে এই 3টা এজেণ্ডাৰ ওপৰত ভিত্তি কৰি মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই আশাবাদী যে বিজেপি চৰকাৰে সেইখিনি কৰিবলৈ সমৰ্থন কথাটো আপোনালোকে দেখিছে। মইতো 4,000 আমি 4,000 অহাৰ কাৰণে আমি আমাৰ কাৰ্যকৰ্তাসকলক কৈছিলোঁ, কিন্তু এতিয়া দেখা গ'ল 4,000ৰ 5,000ৰ ওপৰত আজি সমৰ্থকে আমাৰ লগত একেলগে আহি আমি নমিনেশ্যন দাখিল কৰিম। আৰু ইয়াতে UPPL শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আচলতে ৰণকৌশল কৰিছে? এতিয়া ৰাইজে ক'ব। এতিয়া নমিনেশ্যন ক্ষেত্ৰতো আপোনালোকে দেখিছে, যোৱাকালি UPPLৰ কিমান সংখ্যক সমৰ্থকে আহিছে, ৰাইজেও দেখিছে, আপোনালোকেও দেখিছে। এইবিলাক প্ৰশ্ন কৰি লাভ নাই, মানে ৰাইজে যাক ভোট দিব সিয়ে জিকিব। আৰু মই আশাবাদী
ৰাইজে বিজেপিক ভোট দিব কাৰণ ৰাইজে কি বিচাৰিছে ৰাইজে শান্তিৰে বিটিয়াৰ অঞ্চলত শান্তিৰে এমুঠি ভাত খাই জীয়াই থকাটো বিচাৰিছে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'লে কাৰ্যভাৰ ল'লে তাৰ পিছৰ পৰাই গোটেই বিটিয়াৰ অঞ্চলত বন্দুক কালচাৰ যিটো আমি কৈছিলোঁ AK-47 যিখিনি আৱাজ বিটিয়াৰ অঞ্চলৰ ৰাইজে শুনিছিল এইবিলাক সম্পূৰ্ণ নাইকিয়া হৈছে ৰাইজে সেইটোৱেই বিচাৰিছে আজি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত বিটিয়াৰৰ যে শান্তি প্ৰতিষ্ঠা হৈছে এই শান্তি প্ৰতিষ্ঠাটো স্থায়ীভাৱে ৰখাটোৱেই ৰাইজে বিচাৰিছে সেইকাৰণে ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব